তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল এনটিচি আসাম। তো গাইছ আপোনালোকৰ থাম্বনেল টাইটেল দেখি নিশ্চয় গম পাইছে আৰু স্ক্ৰীনতো আহি আছে যে আপোনালোকৰ লগইন ছেজুল ইজ অভাৰ বুলি আহি আছে। তো বহুতৰ এনেকুৱা প্ৰব্লেম হৈছে। তো কি কাৰণে প্ৰব্লেমটো এনেকুৱা হৈছে সকলোবোৰ তথ্য এইটো ভিডিঅ'ত জনাইছোঁ, গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে এনেকুৱা আপডেটবোৰ পাই থাকিব। আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰে আপোনালোকে ইনষ্টাগ্ৰাম ফ'ল' কৰিব আৰু হোৱাটছএপ গ্ৰুপটোত যদি জইন হোৱা নাই আপোনালোকে জইন হৈ ল'ব। তো ধুনীয়াকৈ তাত মানে কি আপডেটবোৰ পাই থাকিব। এনেকুৱাকৈ আপোনালোকে নতুন নতুন কিবা যদি মানে কি আপডেট আহে ডাইৰেক্ট আপোনালোকে পাই থাকিব। তো গতিকে এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকৰ মানে কি কেনেকৈ আহি আছে। তো আপোনালোকে যেতিয়া মানে কি এপ্লাই ফৰ দা ITI আসামত মাৰি দিব, তাৰপিছত ইয়াত মানে কি আপোনালোকে যেতিয়া লগইন কৰিব, তো লগইন কৰাৰ লগে লগে মানে কি আপোনালোকে ধৰক ইয়াত মানে কি এপ্লিকেশ্যন নাম্বাৰ, পাছৱৰ্ড আৰু ছিকিউৰিটি পিন আৰু চাইন ইন মাৰি দিয়াৰ লগে লগে ইয়াত মানে কি আহি যেতিয়া আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ, ছিকিউৰিটি পিন আৰু পাছৱৰ্ডটো মাৰি দিব আৰু ইফালে গতিকে তাৰপিছত চাইন ইন কৰি দিয়াৰ লগে লগে আপোনাৰ তাত মানে কি এনেকুৱা আহি যায় যে লগইন ছেজুল ইজ অভাৰ। তো এইটো আপোনালোকৰ আহিছে মানে কি মই আপোনালোকক কৈ আছোঁ, মানে এইটো অহা মেইন কাৰণ হ'ল আপোনালোকৰ ৱেবছাইট আছে, সেই ৱেবছাইটটো বৰ্তমান মানে কি তেওঁলোকে ঠিক ঠাক কৰি আছে। মানে যিহেতু ফ'ৰ্থ কাউন্সেলিং আজি আহিব, ফ'ৰ্থ কাউন্সেলিং কৰিব পাৰিব। তো গতিকে ফ'ৰ্থ কাউন্সেলিঙৰ কাৰণে তেওঁলোকে গোটেইখিনি ছেজুলখিনি ঠিক কৰি আছে। তো সেইকাৰণে মানে কি আপোনালোকৰ লগইন ছেজুল ইজ অভাৰ বুলি আহিছে। তো গতিকে তাতে মানে কোনো ধৰণৰ এতিয়া আপডেট দিয়া নাই। তো এইটো যেতিয়া মানে কি নোহোৱা হৈ যাব তেতিয়া মানে কি ডাইৰেক্ট আহি যাব আপডেটটো, আৰু আপডেট অহাৰ লগে লগে আপোনালোকে ফ'ৰ্থ কাউন্সেলিংবোৰ কৰিব পাৰিব। তো গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে। তো বহুতে ভাবি আছে যে মোৰ এইটো কিয় আহিল, অকল মোৰ তাতে আহিছে নেকি? নহয়, এইটো অকল আপোনাৰ তাত মানে অহা নাই, সকলো তাতে আহিছে। তো সকলো ৱেবছাইটত যিহেতু কৰিছে তেওঁলোকে কৰি দিছে গভমেণ্টৰ পৰা, তো সেইকাৰণে মানে কি এইটো আহিছে। গতিকে টেনশ্যন ল'ব নালাগে আপোনালোকে। তো ধুনীয়াকৈ আপোনালোকৰ মানে কি এইটো নোহোৱা হৈ যাব। গতিকে আপোনালোকে ইমান এটা মানে কি টেনশ্যন ল'ব নালাগে। তো গতিকে এইখিনি আপোনালোকক মই জনাই দিলোঁ। তো গতিকে আজিলৈ এইখিনি, বাই বাই।